পিছফালটো অলপ কোলা কোলা নিচিনা দেখিছে চাগে, কেলৈ দেখিছে গম পাইনে? এতিয়া বাজি আছে ৰাতিপুৱা 5:40 আৰু মই আজি চাইক্লিং কৰিবলৈ ওলাই আহিলোঁ, বহুত দিন অহা নাই। চ' ভাবিলে আপোনালোকো দেখুৱা। চ' গুড মৰ্ণিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। আজি ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো নতুনকৈ চাইছে সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব। তো চাওকচোন ৰাতিপুৱা ভিডিঅ'টো কেনেকুৱা হয়। ৰাতিপুৱা উঠিব লাগে, আপোনালোকেও উঠিব, স্বাস্থ্যৰ কাৰণে ভাল। আপোনালোকক মই দেখাই আছোঁ ব'লক, মই পঢ়া হাইস্কুলখন, য'ত হাই ছেকেণ্ডেৰীলৈকে পঢ়িছিলোঁ, সেইখন তাত সেই স্কুলখন দেখুৱাম। তাৰপৰা আৰু দেখুৱাম আমাৰ ঘৰৰ ফালে সোমাই যোৱা এণ্ট্ৰেঞ্চটো। তো চাই থাকিব ভিডিঅ'টো আগলৈ। একদম ৰাতিপুৱা হৈছে, মানুহ নাই, একদম খালী, মাত্ৰ গৰু এটাহে দেখিছোঁ। চ' এইবাৰ চাই লওক আপোনালোকে আমাৰ ঘৰলৈ সোমোৱা এণ্ট্ৰেঞ্চটো, মেইন আলি পৰা নগা আলিৰ পৰা। চ' এতিয়া ঘৰ আহি পালোহি, ফটাফটে দোকান খোলোঁ আৰু বিচনা কাপোৰখিনি জপাই নাই, সেইখিনি কাপোৰখিনি জাপি লওঁ। আৰু মাহঁত উঠাই নাই চাগে, আৰু ভিডিঅ'টো কেতিয়া লগ পাম আকৌ ঠিক নাই কোন সময়ত, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। চ' মাহঁতক তোলোঁ এতিয়া বাজিছে 8টা, বেলিটো ধুনীয়াকৈ ওলালে আৰু 8টা বজাত ভিডিঅ'টো দিলোঁ, মানে 18 তাৰিখৰ ভিডিঅ' দিলোঁ। আপোনালোকে ভিডিঅ'টো চাব। আৰু ৰাতিপুৱা সিহঁতিকেইটা টিউশ্যন নাহে, স্কুল খোলা পিছবেলা আহিব। চ' সেই গতিকে অলপ সময় ৰাতিপুৱা টাইম পাইছোঁ, সময় অকণমান পাইছোঁ, আপোনালোকক মই ক্লিপ কেইটামান দেখুৱাওঁ। এতিয়া প্ৰায় সময় 4:30 মানে হ'ল, 2টা বজাৰ পৰা একেৰাহে একদম 4:30লৈকে সৰুকেইটাকো আকৌ ডাঙৰকেইটাকো টিউশ্যন ল'লোঁ তেনেকৈ। আৰু ৰাতিপুৱা সেই ক্লিপকেইটা সেই তেনেকৈ সিমানখিনিয়ে ভিডিঅ' বনোৱা। আজি আৰু নবনাম বুলি ভাবিছোঁ। গাটো কি হৈছে জানো, ৰাতিপুৱা সোনকালে উঠাৰ কাৰণে নেকি অলপ বেয়া লাগিছে, আৰু বিশেষকৈ চকুকেইটা খুব বিষাইছে। চ' ভিডিঅ'টো ইমানতে শেষ কৰি দিম বুলি ভাবিছোঁ। আৰু আপোনালোকক এটা কথা কওঁ, যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব, আৰু বিশেষকৈ শ্বেয়াৰ কৰিবচোন, কমেণ্ট নকৰিলেও শ্বেয়াৰ কৰিব। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই আছে। চ' আজিলৈ আৰু বেছি দীঘলীয়া নকৰোঁ, কাইলৈ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। টিল দেন টাটা।